এনেকুৱা পথাৰত জোখ নাথাকে আহক শনিবাৰ গৈ আছো ন এই চবেই আছো দিনটো নাই মামি দে যাম দে দে পৰিছে আজি কাতি বিহু আমি সকলোৱে ৰাতিপুৱাৰ পৰা ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সকলো আমাৰ অসমীয়া ৰাইজে আমাৰ এই কাতি বিহুটো মানুহে কয় কাতি বিহু কঙালী সকলোৱে চিৰা পিঠা পুৰি লাড়ু মুড়ি সকলোখিনি তৈয়াৰ কৰি এতিয়া এই গধূলি সময়ত চাকি পথাৰত আমাৰ শস্য ভাল হ'বৰ কাৰণে প্ৰত্যেক কাতি বিহুৰ দিনাখন আমি গধূলি সময়ত ধূপ ধূনাৰ সৈতে আমি চাকি জ্বলাওঁ।
তাৰপিছত আমি আকৌ ঘৰত গৈ আমি পদূলিমুখে ভঁৰালত আমি গৃহলক্ষ্মীৰ কাৰণে আই লক্ষ্মী আহিবলৈ আমি চাকি বন্তি জ্বলাওঁ আৰু তুলসী তলতো আমি চাকি দিওঁ আৰু ঘৰে ঘৰে আমি মাহ প্ৰসাদ কৰি ইঘৰে সিঘৰে আমাৰ জনাওঁ এই সঁহাৰি জনাওঁ আৰু আমাৰ জনাবৰ কাৰণে আমাৰ মাহ প্ৰসাদৰ সৈতে সকলো ল'ৰা ছোৱালীৰ সৈতে আমি প্ৰাৰ্থনা কৰি এভাগি তেওঁ তুলসী তলত সেৱা জনাওঁ। এয়ে হৈছে আমাৰ কাতি বিহুৰ পৰম্পৰাগত অহা ঐতিহ্য অসমীয়া ৰীতি নীতি। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বন্তি পোহৰত যাতে আমাৰ মাজৰ অসূয়া অপ্ৰীতিসমূহ দূৰ হৈ সম্প্ৰীতিৰ এনাজৰীডাল মজবুত হয় তাৰে কামনা কৰিছোঁ আৰু লগতে শস্য শ্যামল পথাৰখন সোণগুটিৰে উপচি পৰি আমাৰ কৃষক সমাজলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ। আজি কি নিয়ম কৰিলে এতিয়া পথাৰত আহি? আজি পথাৰলৈ আহিলোঁ, আমি ধান চালোঁ, ধান চাই আমাৰ পথাৰৰ পৰা পোক পৰুৱাসমূহ যাতে নাশ হয় তাৰ বাবে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। হয়, আজি অসমীয়া বাপতি সাহোন কাতি বিহুৰ সকলোলৈকে ওলগ জনালোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে। আজি আমি ৰাতিপুৱাৰ পৰা আচলতে খুব ব্যস্ততাপূৰ্ণ বিহু বুলি ক'লে আচলতে আমি এতিয়া বৰ্তমান সকলোৱে গাঁৱৰ ৰাইজে মিলি আহি পথাৰত বন্তি প্ৰজ্বলন কৰিছোঁ। কৃষকৰ সোণগুটি শস্য যাতে ভালদৰে পায় তাৰ বাবে আমি সেৱা জনাইছোঁ, ইয়াত বন্তি প্ৰজ্বলন কৰিছোঁ আৰু এনেদৰে আমি বন্তি প্ৰজ্বলন কৰি কিনে কৃষকৰ যাতে মনলৈ সুখ আহে, শান্তি আহে তাৰ বাবে সেৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। হয়, ইয়াৰ পাছত আমি ঘৰত গৈ তুলসী সেৱা কৰিম, আই লক্ষ্মী যাতে আমাৰ ঘৰত প্ৰৱেশ কৰে তাৰ বাবে সেৱা কৰি ধূপ ধূনা জ্বলাম। এনেদৰে বিহুটো আমি বহুত এনেকৈ নিয়মেৰে পালন কৰোঁ।